আপোনালোকে মন কৰক ইফালে ইয়াত লিখা আছে শ্ৰী জাতা হনুমান আশ্ৰম। তো যোৱাকালি আমি এইভাগ আশ্ৰমতে থাকিলোঁ আৰু আজি আমি যাবলৈ কাৰণে ওলাই দিছোঁ। আৰু আমাৰ এতিয়া নেক্সট ডেষ্টিনেশ্যন হৈছে দ্বাৰিকা দেশ। এতিয়া দ্বাৰিকা গৈ আছোঁ। তো হেমলো জি জয়াই অসম জহাৰ ৱেলকাম বেক টু মাই নিউ এপিছ'ড। মই মানে এটা দুটা ক্লিপত মোৰ নহয় মানে 3-4টামান ক্লিপ ল'ব লাগে, সেইটো কাৰণে মহাদেৱ আৰু দিগন্ত মানে ওলাই গুচি গ'ল। তো মই এতিয়া অকলে বৰ্তমান ৰখি আছোঁ। তো ব'লক সিহঁতৰ ওচৰত যাওঁ। আৰু আজি গৰমটোতো বহুত বেছি দিছে, তো বেছি কষ্ট হ'ব আজি দিনটোত অলপমান। তো ব'লক। যোৱাকালি মোৰ লগত এনেকুৱা হৈ গ'ল যে মোক ভিডিঅ' বনাবলৈ মনেই নক'ল। মানে মোৰ ভৰি হাতকেইটা ইমান বিষাইছে, চাইকেলে চলাব নোৱাৰিছোঁ আৰু ভিডিঅ' বনাবলৈতো একেবাৰে মন যোৱা নাই। অ' গাইছ নেউল চক নেউল। আমি মানে 3জন ভাই মিলি এটা প্লেনিং কৰিছোঁ। আমাৰ অসমত এতিয়া যিটো পৰিস্থিতি চলি আছে সেইটো কাৰণে কিবা এটা হেল্প কৰিব চেষ্টা কৰিম। মানে আমিতো এতিয়া অসমত নাই, আমি বৰ্তমান উপস্থিত আছোঁ গুজৰাটত। আৰু গুজৰাটৰ পৰা এনেকুৱা কিবা এটা কৰিব বিচাৰিছোঁ যে ইয়াৰ পৰা আমি তেওঁলোকক হেল্প কৰিব পাৰোঁ। এতিয়াতো খোৱা বোৱাততো মানুহে বহুতে হেল্প কৰিছে, কিন্তু যিকেইটা এতিয়া নষ্ট হৈছে ঘৰ দুৱাৰ, তো সেইকেইটা বনাই দিয়াত মানে অলপমান হেল্প কৰিম বুলি ভাবিছোঁ। তো কেনেকৈ হেল্প কৰিম, কেনেকৈ ধৰণৰ কি কৰিম, আপোনালোকে ব্লগটো শেষলৈকে চাব। আৰু এতিয়া বৰ্তমান আমি কুটিয়ানা পাবলৈ হৈছোঁ। আপোনালোকে দেখা পাইছে বোলে আই লভ কুটিয়ানা বুলি লিখা আছে। তো এতিয়া মই মেইন টাউন হৈ যাম, তাত মানে কিছুমান কাম আছে অলপ। ৰাস্তাতে আহি আছিলোঁ আৰু দিগন্ত হঠাতে হাত দেখাই মাতিলে ইফালে বুলি ক'লে। মই সেইটো পাৰে আছিলোঁ, দেখা নাছিলোঁ, ইটো পাৰে আহিলোঁ। বাট ইয়াত মোক দোকানত লৈ আহিলে। তো দোকানত মজাকৈ ইফালে খালোঁ। এই মিঠাই আমি আগতে সৰুতে খাইছিলোঁ যে, সেইটো খালোঁ। তাৰপিছত আকৌ ইফালে পানী বটল আছে আৰু এতিয়া ৰঙা চাহ বনাব দিছোঁ ইফালে। তো কেনেকৈ ৰঙা চাহটো বনাব লাগে মানে বুজাই দিছোঁ, মানে এনেকৈ বনাই দিয়ক মানে। তো মজাকৈ বনাই আছে, চাওঁ আহি আছে ৰঙা চাহ কেনেকৈ লাগে খাই চাম দেই। তো আহি গ'ল ইফালে ৰঙা চাহ, আৰু ৰাতিপুৱা ৰঙা চাহ খালে কিবা এটা মজাই বেলেগ, তো মজাকৈ খাই লওঁ। অলপমান চাহপাত বেছি হৈছে। আমি একচুৱেলি যিটো কাৰণে আমি টাউনত সোমালোঁ, আমাৰ লছ হৈ গ'ল। যিটো কামত আমি সোমাইছিলোঁ সেইটো কাম আমাৰ নহ'লেই। তো এতিয়া যিটো কাম হ'ব আমাৰ, হা ভাইয়া দাদাজনে ৰখাইছে। हाँ जी भैया, साइकिल पे जा रहे हो? हाँ वहाँ पे गाड़ी खड़ी है ना? वो ब्लैक वाला। हाँ हाँ फोन कर देता हूँ, चाय पानी पी के जाओ। हाँ, वो आगे वाला का रुकाना पड़ेगा। हाँ तो रुको उसको, हाँ फोन करके रुको, चाय पानी पी के जाओ यार। এতিয়া আপোনাৰ আমি ফেক্টৰীত আছোঁ, আৰু ফেক্টৰীত ইয়াত মানে ৰেচনৰ ইয়াত বেচনৰ মানে ফেক্টৰী সেইটো। তো ইয়াতে দাদাজনে মাতিলে, দাদা কিছুমান এইফালে আছে, চাহ বনাইছে। হেল্ল' भैया, जय श्री राम। चाय बना रहा है भैया इधर। तो मजाকে ইয়াত বহি লওঁ আৰু মোবাইলটো মই চাৰ্জ কৰি আছিলোঁ, মানে চাৰ্জটো এৰাই লৈছোঁ আৰু মানে ভিডিঅ'টো প্লেন আগতে ভিডিঅ'টো বনাই লওঁ মানে। এই মাত্ৰ এই ফেক্টৰীৰ পৰা চাহ খাই আহিছিলোঁহে, ওলাই আহিছোঁ জাষ্ট, আৰু ইয়াতে আকৌ মাতি দিছে চাহ খাবলৈ কাৰণে। মনা কৰিব নোৱাৰোঁ, তো ব'লক খাই লওঁ। মই চাহ নাখাওঁ, কিন্তু মোৰ পূৰা মোক মিঠাই আছে, সেইটো কাৰণে দি দিয়ে মানে লগতে। তো মই চাখনাটো খাই ল'ম, চাহটো নাখাওঁ মানে। তো মই চাহ নাখাওঁ মানে, সেইটো কাৰণে খাইছোঁ ইফালে মই চাখনা, আৰু সিহঁতিহে খাইছে চাহটো। মোৰতো পেটে বেয়া হৈ যায় বেছি চাহ খালে, গাখীৰ চাহ খালে, সেইটো কাৰণে নাখাওঁ মানে। এতিয়া মানে দাদাজনে লগ পাইছিলে, মোৰ কেমেৰা অফ আছিলে সেইটো সময় কাৰণে। আপোনালোকে দেখিব পাইছে, এইফালে গৈ আছে এতিয়া মহাদেৱ আৰু দিগন্তক ৰখাবলৈ কাৰণে। কৈছে যে ব'লা আমাৰ ঘৰত ভাত পানী খাই যাবা বুলি কৈছে। তো মইতো ভালেই পাই গ'লোঁ, ভাত পানী খাই যোৱাৰ কথা ক'লে। তো সিহঁতক কৈছোঁ, মানে সেই দাদাজনক ক'লোঁ যে দাদাজনক ক'লোঁ যে সিহঁতক দুজনক ৰখাই দিয়ক, তো যাম বুলি ক'লোঁ মানে। দাদাজনে ক'লে যে ঘৰ অহা আপোনালোকক কিবা এটা খাই যাব বুলি। দাদাজন কিবা টকি আছে এতিয়া বৰ্তমান, মানে কি হ'ল কথাটো, দাদাহঁতৰ ঘৰত মানে এতিয়ালৈকে মানে একো বনোৱা নাই। আৰু ঘৰৰ মানে সিহঁতৰ গাঁওখন অলপমান ভিতৰত যাব লাগিব, এইটো ৰাস্তাত মানে সেইটো ৰাস্তাত অলপ 1-1.5 কিলোমিটাৰ যাব লাগিব বুলি কৈছে। তো অলপ টাইম লাগিব বুলি কৈছে, মানে বনাই খাওঁতে যদি আমাৰ একো প্ৰব্লেম নহয় তো ব'লা বুলি কৈছে। তো আমাৰ কি হ'ল মানে একচুৱেলি প্ৰব্লেম হ'ব, আমাৰ অলপ মানে সোনকালে যাবলৈ আছে, আমাৰ কিছুমান কাম কৰিব আছে। তো সেইটো কাৰণে এতিয়া নোসোমাওঁ বুলি ক'লোঁ, বেয়া নাপাওঁ বুলি। তো আগত গৈ আমি এবাৰ খাই ল'ম, তো আৰু আমাৰ কামকেইটা কৰিব লাগিব, যিহেতু মানে এটা নতুন এটা পদক্ষেপত মানে আগুৱাই যাবলৈ চেষ্টা কৰি আছোঁ, মানে নতুন এটা পদক্ষেপ হাতত ল'বলৈ কাৰণে। তো সেইটো কাৰণে মানে আমাক সেই কামটো মানে সোনকালে কৰিব লাগিব। তো সেইটো কাৰণে আমি আগবাঢ়ি গৈ আছোঁ মানে। আমাৰ যিটো মানে কাম কৰিব লাগে সেইটো মানে আমাক কম্পিউটাৰ দোকানত যাব লাগিব। তো কম্পিউটাৰ দোকান এতিয়ালৈকে পোৱা নাই মানে। বেনাৰ এটা বনাবলৈ আছে, মেইন কথা, মেইন পইণ্ট আমাৰ হৈ গ'ল। এতিয়া বেনাৰ লাগে, বেনাৰটো মেইন আমাৰ। আজি গাধাই আমাৰ লগত লীলা কৰি দিলে, আপোনালোকে চাব বিচাৰে নেকি? ৰ'ব দেখাই আছোঁ। প্ৰথমে কৈ লওঁ কথাটো কি হ'ল, যে ৰাতিপুৱা
যে ৰাতিপুৱা বা ভাত খোৱা নাই মানে চাহ খাই খাই আহি আছোঁ আৰু ৰ'দটোও দি আছে আৰু ৰ'দটো আহি ডাইৰেক্ট মাথাত লাগিছে তো মাথাটো গৰম হৈ গৈছে তো মাথাটো ঘূৰা ঘূৰা লাগিছিলে মানে ভোকৰ কাৰণেও হৈ আছে কমজুৰি হৈ গৈছোঁ আৰু এইফালে ৰ'দৰ কাৰণে এইফালে আপোনালোকে দেখিব পাইছে কানহা এইফালে কানহা বহি আছে তো কানহা আজি লীলা কৰি দিলে তো ইয়াতে আমি আহি ৰেষ্ট লৈছিলোঁ এইফালে মই ক'ল্ড ড্ৰিংক খাই আছিলোঁ তো ইয়াত খানা দিছে আৰু দুজন খাই আছে তো মোৰ ভাগত মানে নাই তো মোৰ ভাগৰ কাৰণে এতিয়া মানে দাদাজনে মোক আনি দিবলৈ গৈছে তো অলপ সময় ইয়াত বহি লৈছোঁ তাৰপিছত ইহঁতি খাই আছে তো এইটো চোৱা কানহা লীলা তো কানহা কি মজা কি কিউট দেখিলে নহয় আপোনালোকে যদি আপোনালোকে দেশ ভ্ৰমণ কৰি আছে যাত্ৰা কৰি আছে আৰু ভাল মনেৰে কৰি আছে তো মানুহক সেৱাও কৰিছে আৰু অন্তৰেদি ভাল অন্তৰে যদি আপোনালোকে যদি যাত্ৰা কৰি আছে তো আপুনি কেতিয়াও বিপদত নপৰে আপোনালোকে মন কৰক ইফালে মোৰ ফেভৰেট চব্জি খাব পাৰিছোঁ ৱাও বহুত জোৰে ভোক লাগি আহিছে আৰু কুন্দুৰি পাৰিছোঁ তো পেটটো ভৰাই খাই লওঁ কিন্তু খানা নাপালোঁ ৰুটি খাইছোঁ ৰুটিয়ে পেট ভৰাই লওঁ ওলাই আহিলোঁ তাৰ পৰা আৰু এতিয়া আগবাঢ়ি আছোঁ আৰু ইয়াৰ পৰা 20 কিলোমিটাৰ আছে আমাৰ আজি য'ত গৈ আছোঁ ডেষ্টিনেশ্যন মানে জেগাডোখৰ নাম পাহৰি থাকিলোঁ আৰু গৰমো বহুত বেছি আপোনালোকে হালত দেখা পাইছে মানে গৰমটো পালে মোৰ অৱস্থাই বেয়া হৈ যায় একেবাৰে আৰু কি ক'ম চাইকেলকে লাহে লাহে চলাইছোঁ ৰ'দো দি আছে আৰু বতাহও দি আছে ৰ'দৰ লগতো যুঁজিছোঁ বতাহৰ লগতো যুঁজিছোঁ এতিয়া আমি বৰ্তমান আহি পাই গ'লোহি পৰবান্দা আৰু পৰবান্দাত এতিয়া আমি ক'ত থাকিম আমি নিজে নাজানো ক'ত থাকিম কি খাম একো নাজানো এনেকুৱা প্ৰব্লেমত ফচিব লাগে ডাঙৰ ডাঙৰ চিটিত আহি গ'লে এই চিটিৰ পৰা কেনেকৈ ওলাব লাগে কেনেকৈ ক'ত থাকিব লাগিব ক'ত খাব লাগিব তো এইবিলাকে মাথা মাৰিব লগা হয় আৰু এইকেইটা যদি নোৱাৰিলে তো আমি ইয়াত গ'লোঁ আৰু কামত একো নাই আৰু ইয়াৰ পৰা ৰাস্তাও বহুত ইফালে সিফালে তো ৰাস্তাও চাব লাগে মেপ চাই চাই মাথা বেয়া হৈ যায় তো চাওঁ এতিয়া আমি ক'ত থাকিম ক'ত কি খাম ক'ত যাম তো আপোনালোকে দেখাই আছোঁ কেনেকুৱা এইটো চল্ভ কৰি আপোনালোকে আজি মই বুজাই আছোঁ ডাঙৰ এটা টাউনত যদি সোমাই যোৱা হয় তো এতিয়া বৰ্তমান মহাদেৱৰ আগত গৈ আছে দিগন্তৰ পাছত আহি আছে আৰু মই মাজত গৈ আছোঁ দিগন্তৰ মোক ফ'ল' কৰি আহিব আৰু মই মহাদেৱক ফ'ল' কৰি যাম মহাদেৱে মেপ চাই আছে আৰু ময়ো মেপ চাই আছোঁ মহাদেৱে যদি ভুলত যায় তো মই ঠিকটো চাব পাৰিম এতিয়া গৈ আছোঁ আমি সুদামা টেম্পল আৰু মই এতিয়া বৰ্তমান আগত আছোঁ মানে মহাদেৱে অলপ মানে কেতিয়াবা মানে গলত মেপ চাই দিয়ে ন সেইটো কাৰণে আৰু মহাদেৱে স্পষ্ট লোৱা হয় মানে মেপ চাই তো সেইটো কাৰণে মই আগত আহিলোঁ মেপ চাই আহিছোঁ এতিয়া আৰু কি লাষ্টত থাকিলে মেপ চাই আছে তো আহি আছে আপোনাৰ এই হৈছে মাৰ্কেটত গৈ আছোঁ এতিয়া তো মানুহৰ ভিৰ বহুতেই বেছি আৰু এনেকৈ টাউনৰ চাইকেল চলাই মজাই কিবা এটা লাগে মানে ৰিয়েকশ্যন হেভি পোৱা যায় আৰু বহুতে মানুহে মাত লগায় তো ভাল লাগে তেনেকুৱা মানে দেখিব চাইকেল চলাই ঘূৰি ঘূৰি চাইছে wow ইয়াত যিবিলাক মন্দিৰ আছিলে মানে তাত মানে যাবলৈ তাত মানে থকাৰ ব্যৱস্থাটো তাত মানে নিদিয়ে মানে তাত মানুহ নাথাকে মানে বহুত কম মানুহ থাকে তো তাত অকল গুৰুজীকেইটা থাকে তো তাত এতিয়া আমি থকাৰ ব্যৱস্থাটো পাম নে নাই নাজানিছোঁ মানে মানুহে কৈ আছে যে থকাৰ ব্যৱস্থাটো নহয় বুলি তো আৰু বেলেগ আশ্ৰম আছে এনেকুৱা বহুত তো আমি আশ্ৰমত যাম ক'ৰবাত থাকিবলৈ বা এনেকৈ কিবা এটা মানে উপায় কৰিম মানে এতিয়ালৈকে আমাৰ থকাৰ ব্যৱস্থাটো হোৱা নাই মানে তো সেইবিলাকে মাথা মাৰি থাকিব লাগে ইফালে নহ'লে সিফালে আৰু সিফালে নহ'লে আকৌ সিফালে কেতিয়াবা এনেকৈ থকাৰ ব্যৱস্থা নাপাওঁ আজি গুজৰাটত আছোঁ বুলি হৈ গৈছে আৰু কিছুমান জেগাত মানে পোৱা নহয় মানে হাজি ভৈয়া আছাম চে আৰু মানুহকেইটা চলি হা কোনোবা মোৰ মানে সিহঁতক তেনেকৈ উত্তৰ দি দিওঁ যেনেকৈ সিহঁতি প্ৰশ্ন সোধে সিহঁতি মানে মাতি ল'ব আৰু ইচাৰাত কৈ দিয়ে মানে বা নেমাতিলে মানে চিক চিক বুলি বজাব ঘূৰি চাই দিয়ে ইচাৰা দেখাব মানে ক'ত যাওঁ বুলি তো মই ইচাৰা দেখাই দিওঁ মাথা ইফালে সিফালে মই সিফালে যাম বুলি ইচাৰাতে দি দিওঁ মানে সিহঁতি যেনেকৈ প্ৰশ্ন কৰিব তেনেকৈ উত্তৰ দিওঁ মানে মই একচুৱেলি মানুহজন এনেকুৱাই কোনোবা যদি মোক ৰেছপন্স দিছে তো মই তাৰ ৰেছপন্স দিম কোনোবা যদি মোক সন্মান কৰিছে তো মই তাক সন্মান কৰিম মই তেনেকুৱা মানে মানুহজন কোনোবা যদি মোক ৰেছপন্স দিলেহে মই ৰেছপন্স দিওঁ বা সিহঁতি যদি ফাল্টু তেনেকৈ মানে পাত্তা নিদিয়ে তো ময়ো পাত্তা নিদিওঁ মানে সিহঁতৰ যদি লেভেল থাকে তো মোৰো লেভেল থাকিব মানে সি যেনেকুৱা মানুহ হ'ব মই তেনেকৈ মানুহ হৈ যাম মানে তেনেকুৱা মই মানুহটো মানে মোৰ নিজৰ একো হেৰি নাই মোৰ কোনো এটিটিউড নাই কিন্তু তাৰ যদি এটিটিউড আছে তো মোৰো এটিটিউড হৈ যাব তাৰ যদি বাহুতি আছে মোৰো বাহুতি হৈ যাব আৰু সেই মানুহজন যদি ফকৰ তো মোৰো ফকৰ মই তেনেকৈ টাইপৰ অলপ হা খানা তো এতিয়া আমাৰ মানে থকা ব্যৱস্থাটো হৈছে দাদা দুজনে লগ পাইছে তো আমাৰ থকা ব্যৱস্থাটো কৰি দিছে তো এতিয়া ৰুম চাবলৈ গৈ আছোঁ মানে তো এতিয়া চাওঁ আমাৰ ক'ত হয় তো আংকল চাইটো আপুনি পিলাই দিয়ে হা ৰাত পাएংগে হা তো এইফালে চাইকেলখন লাগি আছে তো এতিয়া ক'ত ৰুম দিয়ে নাজানো তো বোলা ক'ত ৰুম দিয়ে চাবলৈ যাওঁ এতিয়া
আজি মানে আমাৰ থকা ব্যৱস্থাটো নহৈছিলে, আন্ধাৰ হৈ গ'ল আৰু মানে এইফালে য'তে ত'তে ভৰ্তি আছিলোঁ। তাৰপিছত ইয়াত আহিলোঁ মানে দাদা এজনৰ মানে ৰুম দিলে ইয়াত মানে 400 টকাত, কিন্তু ৰুমটো ইমান হেভি নহয়, গতিকে তাত আমি নাথাকিলোঁ। মানে ৰুমটো মানে কি মানে একেবাৰে থাকিব নোৱাৰা অৱস্থা আছে তাত মানে ৰুমত। সেইকাৰণে আমি ওলাই আহিছোঁ। তাৰপিছত মই দাদা দুজন লগ পালোঁ, সেই দাদা দুজনে আমাৰ চৰকাৰী ব্যৱস্থাটো এতিয়া কৰি দিছে বেলেগ এখন ৰুমত। এইফালে চাইকেল এখন থলোঁ। তাৰপিছত এইফালে দাদা যিসকলে আছে তো সেইকেইটা বহুত ভাল, আমাক খোৱা বোৱা ব্যৱস্থা কৰি দিছে। আপোনালোকক লগ কৰাম, তো প্ৰথমে আপোনালোকে এই দাদাহঁতক লগ কৰক যিয়ে নেকি আৰু থকা ব্যৱস্থা কৰি দিলে। हेलो भैया, हर हर महादेव। महादेव महादेव। कैसे हैं आप? बस फर्स्ट क्लास। हाँ, आपका बहुत बहुत धन्यवाद भैया। अरे यार इसमें क्या है, हाँ, तो अच्छा लगा आके आपका शहर में आके, बहुत ही अपना अच्छा। ही समझो भैया, अपना ही समझो। मतलब एक ऐसा लग गया था आप हमें रुकने के लिए जगह ही नहीं मिलेगा, तो आप लोग मिल के ये सब बाबा का लीला है, बाबा ने कैसे मिला दिया है। और इधर और एक भैया है, भैया से मिलिए। हेलो भैया, नमस्कार। कैसे हैं आप? ठीक हूँ। हाँ, तो आपका शुभ नाम क्या है भैया? संजय मेहता। हाँ, अच्छा, तो आप कुछ बोलना चाहते हैं? नहीं, आप हमारे शहर में आए हैं, आराम से घूमिए फिरिए, महात्मा गांधी जी के दर्शन कीजिए। हाँ, भगवान सुदामा जी का ये भारत का प्रथम मंदिर है, यहाँ एक ही है जो सुदामा टेम्पल, उसमें आप दर्शन कीजिए। हाँ। बहुत बड़ा समुद्र है, हाँ। टाइम हो तो शांतिपुरी साइड जाइए, वो भी अच्छा है। रिवर फ्रंट है, अच्छा, वहाँ जाइए। हाँ, तो घूमने के लिए बहुत जगह है, तो हम लोग सोच रहे हैं कल यहीं पे घूमेंगे। तो कल का ब्लॉग थोड़ा खतरनाक होने वाला है। और भैया वो सुदामा का टेम्पल क्या एक ही है? हाँ, पूरे भारत में एक ही टेम्पल है। पूरे भारत में? सुदामा टेम्पल है, कहीं और नहीं है। पूरे हाँ, गुजरात के पोरबंदर शहर नहीं है। सुना भी नहीं है क्या ये है? नहीं है। पहली बार मतलब आज ही मुझे पता चला है कि गुजरात में सुदामा का टेम्पल है और एक ही टेम्पल है। एक ही, पूरे भारत में एक ही टेम्पल है, कहीं पूरे देश में सुदामा का कोई टेम्पल नहीं है। তো গাইছ আপোনালোকে শুনিছে সুদামাহৰ টেম্পল অকল এটা আছে আৰু সেইটো আছে গুজৰাটত, আৰু আপোনালোকক কালি মই দৰ্শন কৰাই আছোঁ। আৰু মানে এতিয়া ৰুম আহি পালোঁ, আৰু ৰুমত মানে এতিয়া 3 তলাৰ ওপৰত মানে খোজকাঢ়ি উঠি আছোঁ। এইফালে লিফ্ট বেয়া হৈ আছে, যেন তেন উঠিছোঁ। এই মালপিছ চক লেঞ্জাই ৰাখে বাৰী, কি হ'ল ই নোৱাৰে। ৰুম ইয়াত আছে কিন্তু ই সোমাবই নোৱাৰিছে, সব নাইকিয়া হৈ গ'ল। মই যেন তেন গৈ আছোঁ আৰু ভৰিটা কঁপিছে মানে অলপ অলপ। যা যা যা, উঠ 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 উঠিলে। লাইটৰ চুইচটো দিওঁ। ৰুমটো আপোনাৰ চাব পাৰে চাৰিওকাষে। পানী ওপৰতে পাম দিবলৈ। এতিয়া আমি গৈ আছোঁ খানা খাবলৈ কাৰণে, আৰু মানে চিৰিত আমি নামিবলৈ পৰা নাই, বুঢ়া আহি দালি খানা আনি আছোঁ। ইয়াৰ পিছত চক আৰু ইয়াৰ পিছতে মোৰ ষ্টাইল মানে নামিবই পৰা নাই, বহুত কষ্ট পাইছোঁ নামিবলৈ। আকৌ দুবাৰ আৰু দুটা চিৰিয়াছ যেন তেন সঁচাকৈ আহি গ'লোঁ কিবা এটা খাবলৈ কাৰণে। আৰু খোৱা আগতে আপোনালোকক মই দেখাব বিচাৰোঁ খালী প্লেট। তো খালী প্লেট আছে, সোনকালে ভৰ্তি হৈ যাব। কিন্তু কি খাব বুলি সুধিলে, তো আমি ক'লোঁ মানে গবি আৰু খাম, আমি চাউল বুলি ক'লোঁ, মানে চাউল খাম। তো এইফালে আমাক মানে ইমানে হেৰি দি দিছে, এই দিয়ক কিয় বলতে স্কট বল দিয়া অঁ মেনু তো ইমানেই দি দিছে। তো আমি ইয়াত একো নাচাওঁ, আমি ডাইৰেক্ট আমি চাউল খাম। আমি অসমৰ পৰা আহিছোঁ, মানে ৰুটি খালে আমাৰ পেট নবলে, সেইটো কাৰণে আমি চাউল খাম। আপোনালোকে মন কৰক, সেইফালে আহি গ'ল ভাত, আৰু এইফালে আছে কবি, আৰু এইফালে আছে পিঁয়াজ, নেমু, আৰু এইফালে ছাঁচ আছে। তো ছাঁচটো মই প্ৰথমে দৰ্শন কৰি লওঁ, মজা লাগিছে কিবা এটা। এইটো প্ৰথমে আৰম্ভ কৰে আমাৰ, আৰু প্ৰথমতে শেষ কৰে। তো আমি মজাকৈ এতিয়া খাই লওঁ দেই।